সকলোৰে চিনাকি মৰমৰ উদয় শংকৰ ভূঞা। এয়া উদয় শংকৰ ভূঞা অসমৰ কৌতুক গোষ্ঠীৰ পিতামহ। আজি 33 বছৰে এই লাইনত কাম কৰি আছে, মানুহক হহুৱাইছে, মানুহক কন্দুৱাইছে আৰু মাজতে ইউক্ৰেইনৰ যুদ্ধত গৈ যুদ্ধও কৰি আহিছে। গতিকে আপোনালোকে এই উদয় শংকৰ ভূঞাৰ কৌতুক উপভোগ কৰক। তেখেতলৈ সদৌটংগা ৰঙালী বিহুৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সন্মান আমি জ্ঞাপন কৰিছোঁ। ধন্যবাদ। লগতে আমি মঞ্চত আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ জ্যোতিৰ্ময় শৰ্মা আমি মঞ্চত বিচাৰিছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাব ৭২ সংখ্যক সদৌটংগা ৰঙালী বিহু সন্মিলনীৰ উপসভাপতি মাননীয় শ্ৰীযুত শিৱপ্ৰসাদ হাজৰিকা। এয়া মঞ্চত জ্যোতিৰ্ময় শৰ্মা। সকলোৱে এবাৰ হাত চাপৰি দিয়ক। ধন্যবাদ। নমস্কাৰ। ইমান ৰাইজ মই দেখিয়ে পাগলী হৈ গৈছোঁ আৰু বিশেষকৈ টংলা বাকীৰ ৰাইজৰ ভিতৰত এটা কথা ল'ৰাবিলাক ইমান চালিয়া হয়নে? জলদি হাত চাপৰি মাৰি দিয়ক। আৰু ছোৱালী হওক সকলো হওক খুব ভাল লাগিছে। ইমান ধুনীয়া এটা অনুষ্ঠান কৰিব আহিছোঁ আৰু টংলাবাসী ৰাইজলৈ ৰঙালী বিহু লগ জনাইছোঁ আৰু উত্তৰসকলৰ ৰঙালী বিহু লগ জনাই আমি আমাৰ অনুষ্ঠান কৰিব ওলাইছোঁ। আজিকালি বিশেষকৈ ছোৱালী মানুহবিলাকৰ কিন্তু বিৰাট প্ৰব্লেম জানে। অকলে ক'তো ফাংচন চাবত যাবই নোৱাৰে। ল'ৰাবিলাকে ইমান বেয়াকৈ একদম স্বীকৃতি দিবলৈ মন যায় হয়নে? কিন্তু এটা কথা মই ডেকা ল'ৰাসকলক সুধিছোঁ, আটাইতকৈ বেছি কৰি কোনে? ছোৱালীবিলাকে কয় নাই? জয়কে হাত চাপৰি মাৰি দিয়ক। এইটো কাৰণে মোক লাইন মাৰি আছে। লাভ নাই মোৰ ফিটিং হৈ আছে, কমিটিৰ মানুহ ফিটিং হৈছে। অ'কে ধন্যবাদ। খুব ভাল লাগিছে। আজি 7 বছৰ আগত আমি ইয়াতে অনুষ্ঠান কৰিব আহিছোঁ। সঁচাকৈ টংলা ৰঙালী বিহু সন্মিলনত আহি খুব ভাল লাগে। এইকেইটা আমাৰ প্ৰগ্ৰেমেই চলি আছে আৰু বিশেষকৈ ধন্যবাদ দিছোঁ আমাৰ বিপুল শৰ্মা ডাঙৰীয়াক আৰু সকলো উদ্যোক্তাসকললৈ। গতিকে অলপ ধেমালি কৰোঁ, কি কয়? আজি বিশিষ্ট ব্যক্তিসকলক মাতিম। প্ৰথমে মই মাতিছোঁ আমাৰ বাইদেউ মানে কোন জানে? প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ। জোৰকে হাত চাপৰি মাৰি দিয়ক। বাইদেউ কেনেকুৱা অনুভৱ আজি টংলা ৰঙালী বিহু সন্মিলনী কি কয়? সঁচাকৈ খুব ভাল লাগিছে। ইমান ধুনীয়া অনুষ্ঠান পাতিছে, মই থাকিবই নোৱাৰিলোঁ। ধন্যবাদ দিছোঁ শ্ৰোতাসকললৈ। শুভেচ্ছা জনালোঁ, ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ সমূহ অসমবাসী ৰাইজলৈ আৰু টংলাবাসী ৰাইজলৈ। আমি সঁচাকৈ খুব ভাল লাগিছে। কিন্তু এটা কথা খুব দুখ লাগিছে, যেতিয়া মই ইয়ালৈ সোমাই আহিছোঁ গছ গছনিবিলাক দেখাৰ লগে লগে যেন মোৰ হিয়াৰ কুটুমবিলাক আঁতৰি যোৱা হেন লাগিছে। মই এটাই কথা ক'ব বিচাৰোঁ, মই যেতিয়া অসমৰ বন মন্ত্ৰী আছিলোঁ তেতিয়া দেখিছিলোঁ যে কাজিৰঙাত একফালৰ পৰা চোৰাং চিকাৰীসকলে আমাৰ এখঙীয়া গড়টো নিধন কৰিছিল ৰাইজ। কিন্তু খুব দুখৰ কথা, খুব বেয়া লাগে। মই নিজে তদন্ত কৰিবলৈ গৈছিলোঁ আৰু দেখিছোঁ মই মিটিং কৰি আছোঁ বিষয়াসকলৰ লগত মই মিটিং কৰি আছোঁ। চোৰাং চিকাৰীসকলৰ ইমান সাহস, মই ভিতৰত মিটিং কৰি আছোঁ, বাহিৰত গড়টো মাৰি দিছে। মাৰিছে মাইকী গড় মাৰিব লাগে নেকি কওকচোন ৰাইজ? তাৰতো পোৱালি আছে সেইটোও চিন্তা নকৰিলে। গতিকে মই ৰাইজ এটা কথা ক'ব বিচাৰিছোঁ, অসমৰ এখনীয়া গড়টো ৰক্ষা কৰা মোৰে অধিকাৰ নাই, অসমবাসী ৰাইজৰ অধিকাৰ। কি কয়? জোৰকে হাত চাপৰি মাৰি দিয়ক। আমি আমাৰ গড়টো ৰক্ষা কৰিবই লাগিব। আজি বিহুৰ বতৰ, মই দুটিমান গীত দিম, অলপ শিকিছোঁ গানটো, ভুল হ'লে ক্ষমা কৰি দিব। প্ৰথমতে মই গাম আমাৰ অসমৰ শ্ৰদ্ধাৰ খগেন মহন্ত ডাঙৰীয়া এটা গান গাইছিলে, মা আমি শদিয়ালৈ যাম। গতিকে সেই গীতটোৰ গাম, অলপ সহায় সহযোগিতা কৰিব। এয়া 1 2 3 4 মা আমি শদিয়ালৈ যামে খালি তহঁতটো ধৰিব নে ৰাইজ? এইবাৰ মই আচলটো গাই আছোঁ, মা আমি আপল সমজামে মা
আমি লোৱাৰ সমজামে জামে আমি খানে মা গধূলি হলে পানী 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 আজিকালিতো বিভিন্ন ধৰণৰ পানী আছে ৰঙা পানী বগা পানী লাল পানী হয়নে গতিকে আকৌ গাইছোঁ মা আমি আপাৰ সমজামে তত মা আমি লোৱাৰ সমজামে তত জামে আমি খামে মা গধূলি হলে পানী অসমনো কি বিদেশীৰ গাত অসমনো কি বিদেশীৰ ঘৰ বাংলাদেশীবোৰ ঘূৰি ফুৰে তাত কি যে অত পালি পিন্ধে কালাৰফুল লুই 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 থাকাচোন ধন্যবাদ আকৌ আহিম সময় ৰাইজলৈ ৰঙালী বিহু লগ জনাইছোঁ এই আছিল আমাৰ প্ৰমীলানী বৰ্মা বাইদেউ এইবাৰ মাতিছোঁ আমাৰ হাতেৰে মাতা কৰি জোৰকৈ হাত চাপৰি মাৰি দিয়ক ছাৰ কেনেকুৱা অনুভৱ আপোনাৰ ইয়াত আপুনি আপোনাৰ জেগাত আহিছে কি কয় বাপৰে বাপ ফৰিয়াদে ফাটা ফাটি বাপৰে ইমান ৰাইজ দেখে পাগলা গৈছে কিন্তু এটা কথা দেই আমাৰ এইবাৰ আমাৰ হিমন্ত আমাৰ চৰকাৰে কি মানে হিমন্ত দাদা চৰকাৰে কি কৰিছে একেবাৰে 11,000 নাচনী নচোৱাই ফুলাই ৱৰ্ল্ড ৰেকৰ্ড কৰিছে জোৰকৈ হাত চাপৰি মাৰি দিয়ক কিমান ভাল কাম কৰিছে হয়নে একদম ডাইৰেক্ট আৰু বিশেষকৈ টংলাবাসী ৰাইজ ৰঙালী বিহু লগ জনাইছে আৰু দুটাসকললৈ ৰঙালী বিহু লগ জনাইছে ছাৰ কি কথা কয় বেলেগ কথা ক'ব লাগে ছাৰ আপোনাৰ পাৱাৰ নাই কি কয় কথা ক'ব আহিছে পাৱাৰ নাই আমাৰ ৰাইজে জানে পাৱাৰ আছে নে নাই জোৰকৈ কওক আৰু বেছি দিন নাই এতিয়া 40 পাৱাৰ এতিয়া 40 পাৱাৰ কি কয় বাইদেউ আমাৰ হিমন্ত দাদাৰ লগত একদম মনে মনে ফিটিং হৈ আছে 100 পাৱাৰ হ'ব বেছি দিন নাই জোৰকৈ হাত চাপৰি মাৰি দিয়ক কিন্তু ট্ৰেক্টৰ খাম নাই নাঙল খাম আছে ট্ৰেক্টৰ বেয়া হ'লে কিমান দেৰি লাগে কিন্তু নাঙল আমাৰ হাতৰ জোৰ কি কৰে জোৰকৈ হাত চাপৰি মাৰি দিয়ক আমাৰ দিনতে BTADত কিমান কাম হৈছে ৰাস্তা ঘাট হৈছে ইউনিভাৰ্চিটি হৈছে কলেজ হৈছে ৰাস্তা ঘাট হৈছে নে নাই জোৰকৈ হাত চাপৰি মাৰি দিয়ক আমাৰ দিনত হৈছে এইটো কাম নাই এইটো খালি খাম না খালি আমাৰ পাৱাৰত আহিব দিয়ক একদম বেছি দিন নাই আমি খাম আৰু কৰিম আৰু আমাৰ ৰাইজৰ মৰম আছে নাই আমাৰ প্ৰতি ৰাইজৰ মৰম আছে নাই গতিকে ৰাইজ সেয়া কৰিছোঁ বেছি দিন নাই আকৌ বেলেগ আছিলে এতিয়া জেনেৰেশ্যনটো বেলেগ হৈছে হয়নে নহয় কেনেকুৱা পালে একো শুনি পোৱা নাই ভাল হৈছে নে বেয়া হৈছে আচ্ছা ভাল হৈছে ঠিক আছে বাৰু আৰু গান চান শুনিব নেকি আমাৰ লগত ছিংগাৰ এজন আহিছে চিনাকি কৰি দিওঁ ৰ'ব আমাৰ ছিংগাৰজন ক'ত গ'ল বাৰু কোনফালে কোৱা মই মানে আপুনি মোক চিনি পাইছি না চিনাকি মানে ধৰিব পৰা নাই কোনটো আপুনি মই যে লোকগীত গাইছিলোঁ ফাটা ফাটি গজানন্দ পাঠা লোকৰ গীত গাইছিল লোকৰ গীত নহয় লোকৰ গীত লোকগীত আচ্ছা চিনি পাইছি না এতিয়া মোৰ গেটআপটো চেঞ্জ হৈ গ'ল তাকে চিনি পাইছে আমাৰ গজানন্দ পাঠক গজানন্দ পাঠক আচ্ছা তই গেটআপটো চেঞ্জ কৰি দিলি যি কাৰণ আজিকালি লোকগীত বৰগীত কোনেও নুশুনে কি শুনে আজিকালি পাঠাৰ গীত কি গীত মই পাঠাৰ গীত শুনো পাঠাৰ গীত শুনা পাঠাৰ গীত মই গাওঁ মানে তই ৰক ছিংগাৰ আচ্ছা এইকাৰণে মোৰ নামটো গজানন্দ পাঠক বুলি চেঞ্জ কৰি কুমাৰ গজা নামটো দি দিছে কি কৈছে কুমাৰ গজা নন্দ আৰু পাঠকটো ডিলেট কৰি দিছে কুমাৰ গজা শ্বৰ্টকাট প্ৰগ্ৰাম কৰি আহিছোঁ ক'ত আমাৰ ৰাতে মংগলদৈ হয় নেকি ফাটা ফাটি হৈছে তোৰ কাপোৰ তেনেহ'লে কাপোৰকে ফাটা ফাটি হ'ব কি ফাটা ফাটি মোৰ গানটো ফাটা ফাটি হৈছে হয় নেকি কেনেকুৱা ফাটা ফাটি হৈছে কচোন প্ৰথম গানটো যেতিয়া মই শুনিলোঁ মানে গালোঁ গালি দে বাপৰে পাগাল হৈ গৈছে তেজপুৰত ঠিক খালি নাই আপা আপি বুঢ়া বুঢ়ী তিৰি চলি একেবাৰে প্ৰথম গানটো গোৱাৰ পিছত ষ্টেজত মোক এনেকৈ দাঙি ধৰিছে তাৰপিছত তলত নামি দিছে
ফাল্টু কথা নকবি মই যিটো গীত গাইছোঁ ফাটাফাটি ছেকেণ্ড গীতটো ভাল হৈছে তৃতীয় গীতটো যেতিয়া মই গালো গালি নকওঁ নেকি নাকান্দিবিচোন কথাটো ক তৃতীয় গীতটো গোৱাৰ পিছত ৰাইজে কি কৈছে জানে না কি প্ৰথম গীতটো কওঁতে তই যে মৰম কৰে মৰম কৰিছে চুলি চুচাই চুলি চুচি দিছে চুমা খোৱা চুমা খাইছে ইমান মৰম তৃতীয় গীতটো কি অৱস্থা কি হৈছে কচোন জোতা মাৰা জোতা মাৰা লাঠে লাঠেছি ইমান চৰাই চৰাইছি ঘুচে ঘুচিছি যিখিনি পইচা এডভান্স দিছিল কমিটিয়ে ঘূৰাই লৈ দিছে আচ্ছা তোক কি দিছিলে আৰু ক'ব বুট বিষৰ টেবলেট আৰু ডেটল এবটল দি পঠিয়াইছি হয় নেকি কি অৱস্থা কিয় হ'ল কচোন মই মানে এটা গান গাইছিলোঁ দেই শুনিম ডিজে ষ্টাইলত ইয়া গম পালো কি ফুলনি মানে সেইটো গাবা খুজিছা ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি বাকী আগত কিবা আছেনে অ'কে ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি তাৰপিছত এইটো কি এইটো মানে বেকগ্ৰাউণ্ড দিছোঁ বেকগ্ৰাউণ্ড মিউজিক দি গান গাওঁ দেখ পাহাৰীয়া গাইছে ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি হ'ব ইমান সুত টানিব নালাগে তই এইবিলাক গান গাইছিলি যে গান তোৰ গাত পৰিছে গতিকে তোক এটা মই গান শুনাওঁ এইটো গান শুন লগাই দি তই যে পলালি তই ইপিনে আছোন ই মানে বিয়া পাতিছিলে ইয়াৰ মানে খুৰখালীৰ লগত বহুত ডাঙৰ ঘটনা এটা আছে গম পাইছনে আহিব ৰ'ব খুৰখালীক আহিব মানে ইয়াৰ ৱাইফজনী মানে ইমান বগা মানে দিনততো নেদেখে কাৰেণ্ট গ'লে আৰু নেদেখে ইমান বগা আহি আছে ৰ'ব ক'ত গ'লি তই নাহে পতাককে নাহে লেবেল আছে তো হয়নে নহয় দেখিছ টংলাত আহি ইমান লেবেল দেখাই আছে হয়নে খুৰখালী ই চাগে আহিব পাহৰিলে চাগে পিছপিনে পিংটো দি আছে হাতী পোৱালি তই ৰাজ্যৰ মাজত মোৰ একেবাৰে দূৰত কভিড আহি আছে দূৰত মোৰ বিয়াৰ কথা নকবি কেলে ভিনি এডাল পালো টকলা তাতে আকৌ সি মোক চবতে লৈ যায় এই বিহুৰ সময়ত কাপোৰ দিয়ে নাই ঘৰত দিয়ে মোক কি দিছে জানে নাই কি দিছে মোক তোক কি দিছে মোৰ মনত আছে ইয়াক কি দিছে জানে সিদিনা বজাৰত গৈ ধুনীয়া পঘা এডাল কিনি নিয়ে তাক গিফ্ট দিছে নহয় তেনেহ'লে মোৰ ঘৰৰ কথাত মাত নামাতিবি কোৰ মাৰি দিম তোক কথাটো ক তই কথাটো মানুহে বাৰু পুৰণা পিন্ধা কাপোৰ বুটলি আনি কেনে পিন্ধাব পাৰে নাই তোৰ নিচিনা জধামূৰ্খ তাক দিয়ে ইনে দুখ হৈ আছে কেলে মোৰ বিয়াখন ঠিক হৈছিলে গম পাওঁ নাই তই গম পাওঁ ৰ কি হ'ল পিছে কচোন কেছটো ভিনিয়ে মোৰ কাৰণে কি ধুনীয়া ছোৱালী এজনী চাই দিলে মোৰ পচন্দ হৈ গ'ল এবাৰতে হৈ গ'ল বিয়াও ঠিক হ'ল হৈ গ'ল পাতিলে নে দিয়া নাই মই কি দিছ কচোন কি দিছ
সোণৰ হা অলংকাৰ পুৰা দিছোঁ মানে কিমান পুৰা মানে 1 পুৰা 2 পুৰা 3 পুৰা 4 পুৰা 5 পুৰা মাটিৰ হিচাপ পাইছ নহয় তই তাকে কৈছ পুৰা নেকলেছ দিছোঁ আচ্ছা কাণফুলি দিছোঁ হা কেইপাত কিয় লাগে তোক নহয় আজিকালি বাইদেউসকলে 3 পাত পিন্ধে বিয়াখন দিওঁ নিটিকিল বিয়াখন নিটিকিল মোৰ কেলে এপত এনেকুৱা বস্তু দি পালোঁ নহয় কি বস্তু সংসাৰখন শেষ হৈ গ'ল কি বস্তু এনেকৈ যদি মোবাইলটো এনেকৈ লৈ থাকে হা মোৰ ভয়ে লাগে আজিকালি ক'ৰবাত ভাইৰেল চাইৰেল কৰি দিয়ে নেকি তেনেকুৱা ভাইৰেল হোৱা কথা কি কৈছ কচোন ভাইৰেল হা মই যে চেম্পু দিলোঁ গোটেইকেইটা চেনেলে এক ছেকেণ্ড কোনটো চেম্পু চেম্পু হা কোনটো দিছ চানচিল্ক চেম্পু দিলোঁ তেনেকৈ সেইটো বিয়া গঙা চেম্পু চানচিল্ক চেম্পু নহয় সেইকাৰণে তোৰ ভুল হৈছে হয় নেকি অঁ হা মই এক কাৰণে ভাবিছোঁ এইবাৰ বিয়া চিয়া একো নাপাতো হা চিধা ৰাইজৰ সেৱাত লাগিব সেৱাত লাগিবি ৰাইজৰ সেৱাত মানে ধুনীয়া নাই তই বিয়া পতা নাই ভাল হৈছে কিয় জানানে আজিকালি বিয়া পতাৰ পিছত ফ্ৰিজত সোমাই থাকে কিহত সোমাই থাকে ফ্ৰিজত সেইডালৰ কথা ক'লেতো মই কেতিয়াও যাবলৈ নিবিচাৰোঁ আমাৰ এই মতা মানুহখিনিয়ে জানে আজিকালি মাইকী মানুহক একো ক'বই নোৱাৰি আগতে যদি মাইকী মানুহে আজিকালি আৰু এই মামাই আঁচনিবোৰ দিয়াৰ পৰা চাবই নোৱাৰি এনেকৈ চালে মানে কি হ'ল বুলি ক'লে এই মতা মানুহখিনি মৰি যাবি এনে তাৰ দেহত মাল নাই অ'ৰা আজিকালি আমাৰ মতা মানুহৰ শুনি ল তই যে ফ্ৰিজত সোমাই যাবি নহয় তই যেনেকৈ আছ যদি তই ফ্ৰিজত সোমাব মন নাই মোক গান এটা গাই দিম তোৰ ওপৰত ইয়াতে গান গাবি ডাইৰেক্ট গাই দিম উল্টা পুল্টা গালে কিন্তু সেই মাৰিব গোটেইখিনি উল্টা পুল্টা কেলে গাম চিধা চিধি গাম শুনিবি পাৰিলে ধৰিবি আকৌ অভদ্ৰ মোক নহয় গানটো ধৰিবি চিধা চিধি কবি চিধা চিধিয়ে কৈ আছে গাম নদী বাঢ়িলে নদী নাবাঢ়ি কি বৈ থাকিব নেকি বাঢ়িবই নদীয়ে এইটো জুবিন দাই গাইছিল মই গোৱা নাই নহয় তই গোৱা নাই গোৱা মই বেলেগ গাইছোঁ ফ্ৰিজ কিনিলে তাৰপিছত ভয় লাগি যায় জীৱনটোলৈ ভয় শংকা দেখোঁ ঘনাই বাঢ়ে এই বহাগতে ফ্ৰিজটো কিনি ল'লে জীৱন যাব যে তোৰ আশাৰ তলে ফ্ৰিজ তোমাৰ বাবে সেইকাৰণেতো মই নিকিনো হেল্ল' কোন আহিছে পোপা নিছা মোক দেখি আহিছা কেনেকৈ আহিছে হেল্ল' এই নামটো আচ্ছা তোমাৰ নামটো কি বাৰু মোৰ নামটো তোমাৰ নামটো কুলমাৰী বেটা গুণ্ডা ঘৰত মা ভণ্টি নাই নেকি ক'লা নক'বা মোক লাইন মাৰি লাভ নাই মোৰ এটা ফিটিং হৈ আছে কাৰ লগত কিয় কম তোমাক বেছি কৰে তুমি চিকটি দিম একেবাৰে আপুনি মোৰ নামটো সুধিছে ন মোৰ নামটো হ'ল এনেই মানে শান্তি আচলতে মোৰ নিক নেম এটা আছে আপুনি মোক কৈছে মৰটি সুধিব লাগিব কোন তুমি মই সুধিছোঁ মাইকটি সুধিব লাগিব কোন তুমি মই সুধো তই সুধিবি মই সুধো কোন তুমি অসভ্য বাপেৰ মোৰটো কালি এতিয়া শুনা ষ্টাইলত দেই ষ্টাইলত এনেকৈ দেই কোন তুমি গানৰ ষ্টাইল সুধিব লাগিব কোন তুমি মেঘালী একচুৱেলি সেই গানটো জুবিন দাই মোৰ ওপৰতে গাইছে হয় নেকি আৰু জুবিন দাই মোৰ ওপৰত বহুত গান গাইছে মাজুলীতে ছোৱালীজনীয়ে দুখ পাইছিল সেই ছোৱালীজনী মই আছোঁ তুমি আছিলা মাই গড জুবিন দাক দেখাৰ লগে লগে মই পিছলি খাই পাইছিলোঁ আৰু এতিয়াও সেই আঁঠুৰ বিষটো আছে ভলিনী লগাই দিম ইয়াৰ অচি ছাৰক লগাই দিম কিন্তু দেই আমাৰ মহিলা পুলিচো আছে একদম আচ্ছা মই দাদা ভাল ডেন্স কৰিব পাৰোঁ আপুনি সংগীতটো বুজাই দিয়ক আপোনালোকে সকলোৱে নাচিব দেই
ছোৱালী যে ভাগৰি পৰোঁ তাকে নাই ভাল হৈছে তোমাৰ ডান্সটো আচ্ছা তুমি যে ডান্সটো কৰিছা অনুপ্ৰেৰণা ক'ৰ পৰা পাইছা ইনস্পাইৰেশ্যন ইনস্পাইৰেশ্যন মম মানে কেণ্ডেল কেণ্ডেল নহয় মই মাক মৰমতে মম মাকক মৰমতে মম বাপেকক লেম ভায়েকক বয়ফ্ৰেণ্ডক এটিএম কি পঢ়ি আছো এইটো শুনক তাকে তুমি কি পঢ়ি আছা কাৰ্টিন এণ্ড কাৰি আছে কি এইটো বস্তু এইটো মানে কাঠান কাঠান ইউনিভাৰ্চিটি কটন ইউনিভাৰ্চিটি ছাবজেক্ট কি তোমাৰ চায়েন্সৰ হয় ছাবজেক্ট হ'ল মেথছ ফেটছ কেটছ মেথছ ফেটছ কেটছ এইটো মানে চিম্পল হেৰি মেথছ মানে মেথমেটিক্স ফেটছ মানে ফিজিক্স কেটছ মানে কেমেষ্ট্ৰি আচ্ছা আচ্ছা কথা এটা শুনচোন মানে তুমি যে ডান্স কৰিলা এই তোমাৰ শৰীৰটোৰ চাইজটো কিমান কি সুধিলোঁ মই ছোৱালী মানুহ ফিগাৰ মতে সুধিব লাজ নেকি কোনটা অসভ্য আমাৰ পুলিচ বা আছে লগাই দিম কিন্তু দেই আপোনাক কিয় কওঁ মই কওঁ মোৰ মৰমৰ চহৰীয়া দাগ কেইটা হাত চাপৰি পাৰি দিয়ক মাই গড তেখেতে এতিয়ালৈকে বিয়া পতাৰ মই তেখেতক দেখিলে মই মানে পাগলী হৈ যাওঁ আৰু ময়ো মানে পাগল হৈ যাওঁ একেবাৰে সেইকাৰণে মই তেখেতৰ মানে গান লিখি দিছোঁ শুনিব দেই যেতিয়াৰ পৰাই দেখিছোঁ থাকিব যে পৰা নাই দিনে ৰাতি সপোনত তোমাৰ কথা ভাবোঁ মই তোমাৰ যে চিন্তাতে ক্ষীণাই গৈছে মোৰ দেহা এইটো কি বেকগ্ৰাউণ্ড চহৰীয়া ইউ আৰ মাই কলিজা মাই গড চহৰীয়া গানটো মানে শুনি পেলাই নহয় এইটো মোক সাপতি ধৰিছিলে মোকো ভয় লাগি গৈছে ছোৱালী মানুহ কিবা হ'ল অজিত চহৰীয়া ইমান ভাল লাগিল গমেই নাপায় তেওঁ মানে বয়সটো ইমান বাঢ়ি আছে ইমান মৰম লগা বগা তুলতুলে গাল দাদা মই যিখিনি কৰিলোঁ মই চিলেকশ্যন সঁচাকৈ সঁচাকৈ চিলেকশ্যন হ'বা তুমি হাঁহিলা যে হয় মই হাঁহিছোঁ মই কান্দিছোঁ কাৰণ মই আপোনাক আগতে কৈছিলোঁ যে মোৰ নাম শান্তি মানে কোনো তৰালি নহয় বৰ্ণালী নহয় কোনো ৰঙালী নহয় মই হ'লো অসমৰ শান্তি মই ইয়াত হাঁহি ধেমালি কৰি থাকিব বিচাৰোঁ কিন্তু মোক ইয়াত কোনো হাঁহি ধেমালি কৰিব নিদিয়ে মোক ইয়াৰ পৰা বহুত দূৰলৈ খেতিব যাব বিচাৰে কিন্তু কৰিলোঁ মই আকৌ সময় কৰবাত বিপদে সংকেত দিছে আকৌ সময় কৰবাত দিছে ভাই মাজত মাৰামাৰি কাটাকাটি হৈছে আকৌ সময় কৰবাত নাৰী ধৰ্ষণ হৈছে আকৌ সময় কৰবাত শিশু ধৰ্ষণ হৈছে আকৌ সময় কৰবাত শিশু হত্যা হৈছে এনেকে যদি অসমত শিক্ষাৰ সৃষ্টি হৈ থাকে আৰু বেছি দিন নাই এইখনৰ অসমখন ধ্বংস হ'বলৈ এইখন আমাৰ অসম এইখন বীৰ ৰাচিতৰ অসম এইখন জ্যোতি বিষ্ণুৰ অসম এইখন আমাৰ শংকৰ মাধৱ আজান ফকীৰ অসম ইয়াত কোনো হিন্দু নাই মুছলিম নাই শিখ নাই বড়ো নাই ৰাভা নাই মিচিং নাই তিৱা নাই আমি সকলো অসমীয়া আমি একেলগে মিলিজুলি থাকিব লাগিব এনেকে যদি আমি মিলিজুলি নাথাকোঁ আৰু কিছু বছৰ পিছত দেখিব ব্ৰহ্মপুত্ৰ শৰাইঘাট দলঙত এটি কোণাত এখন চাইনবোৰ্ড লমি থাকিব য'ত লিখা থাকিব ইয়াত অসম নামৰ এখন দেশ আছিল আৰু অসমীয়া নামৰ এটা জাতি বাস কৰিছিল য'ত লিখা থাকিব ইয়াত অসম নামৰ এখন দেশ আছিল আৰু অসমীয়া নামৰ এটা জাতি বাস কৰিছিল কোনোবা এটা সংঘাতেৰে প্ৰতিবাদ কৰিছে আমি আমাৰ অসম ৰক্ষা কৰিবই লাগিব বেৰি জাতিটোক ধৰিছে ঘেৰি তথাপি নেযাওঁ দেই পৰি আই তোৰ পুত্ৰ শক্তিবন্ত আওৰাই লোৱাৰ সময় আহিল যুদ্ধ জিলাৰ সেই মন্ত্ৰ আমি খাৰ খোৱা অসমীয়া আমি বোলো খাৰ খোৱা অসমীয়া জাগ 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 আজি জাগিবৰ শিৰাই শিৰাই প্ৰবাহিত হাজাৰ শ্বহীদৰ তপ্ত ৰক্ত লাগিলে হেংদাঙেই হওক জীয়াই থকাৰ অস্ত্ৰ
আজি জাগিবৰ হ'ল জাগ 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 আজি জাগিবৰ হ'ল ধোঁৱা চাং নোহোৱা হ'ল আইতা ধোঁৱা চাং নোহোৱা হ'ল ধোঁৱা চাং নোহোৱা হ'ল আইতা ধোঁৱা চাং নোহোৱা হ'ল ভীমকলৰ বাকলি কতেনো হেৰুৱালি ভীমকলৰ বাকলি কতেনো হেৰুৱালি জাতিটো মলমি গ'ল 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 হেৰ অসমীয়া বোলো জাতিটো মলমি গ'ল 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 হেৰ অসমীয়া আমি খাৰ খোৱা অসমীয়া আমি খাৰ খোৱা অসমীয়া গণতন্ত্ৰত ৰাইজেই ৰজা গণতন্ত্ৰত ৰাইজেই প্ৰজা গণতন্ত্ৰত ৰাইজেই ৰজা গণতন্ত্ৰত ৰাইজেই প্ৰজা আহয়া ফুলায়া গণতন্ত্ৰৰ মান ৰাখোগয়া আহয়া ফুলায়া গণতন্ত্ৰৰ ভেটি ৰাখোগয়া সুবিধাবাদী তহঁত নহবি আজি দেশ জাতি বিক্ৰী হ'ব নিদিওঁ আমি সুবিধাবাদী তহঁত নহবি আজি দেশ জাতি বিক্ৰী হ'ব নিদিওঁ আমি আমি সকলোৱে মিলি জুলি কওঁ আমি জয় অসম বুলি 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 ধন্যবাদ খুব ভাল লাগিল আপোনালোকৰ ওচৰলৈ আহি সকলো ৰাইজৰ আশীৰ্বাদ পালোঁ অ'কে বাই বাই বেছি কৰে আৰু অনুষ্ঠান আছে ধন্যবাদ